Hello students, মই কুলেশ চন্দ্ৰ ডেকা জিজ্ঞাসা এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এটা নতুন ভিডিঅ' তোমালোকৰ ওচৰলৈ আহিছো। এটো হ'ল পুনৰ পৰমাণু ক্লাছ 9 ৰ এটমছ এণ্ড মলিকিউলছ ক্লাছ 9 সায়েন্সৰ অন্তৰ্গত এটা বিষয় এটো হ'ল পাৰমাণবিক ভৰ বা এটমিক মাছ। আসলতে কি হয় যে পৰমাণু এটাৰ ভৰ অতি নগণ্য, পৰমাণু এটাৰ আকাৰ ইমান সৰু যে আমি তাক খালি চকুৰে মনিব নোৱাৰো, দেখা পোৱাটো সম্ভৱ নহয়। গতিকে পৰমাণু এটাক আমি চাব লাগিলে শক্তিশালী অনুবীক্ষণ যন্ত্ৰৰ সহায় ল'ব লগা হৈ যায়, ইলেক্ট্ৰন অনুবীক্ষণ যন্ত্ৰ বা তেনেকুৱা ধৰণৰ। গতিকে কিন্তু আমি পৰমাণুৰ ভৰ জানিবই লাগিব, কাৰণ বস্তু এটাৰ যৌগ যেতিয়া হ'ব, কোন বস্তু কি বা কোনটো মৌল কিমান অনুপাতত ভৰৰ কিমান অনুপাতত লগ লাগিল এইবিলাক কথা জনাৰ প্ৰয়োজন হয়, বা বস্তুটোৰ আণবিক ভৰ কিমান হ'ব, এটা যৌগ হ'ল তাৰ ভৰ আণবিক ভৰ কিমান হ'ব, এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ পিছলৈ বিজ্ঞানৰ পিছত প্ৰয়োজন হয়। গতিকে আমি কি কৰিলো যে ইহঁতৰ পাৰমাণবিক ভৰবিলাক জানিব লগাৰ কাৰণে প্ৰয়োজন আহি পৰে। কিন্তু কথা হ'ল যে পৰমাণু এটাৰ ভৰ ইমান কম যে কি হ'ল মনত ৰখাও জটিল, আৰু ক্যালকুলেশন বিলাকত বাৰে বাৰে তেনেকুৱা ধৰণৰ মানে উল্লেখ কৰাৰ সমস্যা আহি পৰে। এটা অক্সিজেনৰ পৰমাণু এটা যদি প্ৰকৃত ভৰ আমি চাবলৈ যাওঁ 2.6 × 10⁻⁻26 গ্ৰাম বা 2.66 × 10⁻⁻26 কিলোগ্ৰাম, 2.66 × 10⁻23 গ্ৰাম অথবা 2.66 × 10⁻26 গ্ৰাম। -26 বুলি ক'লে একৰ বিট 26টা শূন্য হৰণ কৰিব লাগিল। গতিকে 0.0000 কেইবাটা শূন্য হোৱাৰ পিছত এই ফিগাৰটো আহিব। ঠিক তেনেকৈ এটা হাইড্ৰোজেন পৰমাণু যেটো আটাইতকৈ পাতল পৰমাণু বুলি কোৱা হয়, তাৰ ভৰ 1.67 × 10⁻24 গ্ৰাম, আৰু ইয়াক যদি আমি কি কৰো যে কিলোত প্ৰকাশ কৰো, কেজিত প্ৰকাশ কৰো 1.6 × 10⁻27 কেজি। গতিকে এইবিলাকৰ কাৰণে যে ইমান কম পৰিমাণৰ ভৰ তাক জোখাটো বা তাক ব্যৱহাৰ কৰাটো বাৰে বাৰে 10 ৰ পাৱাৰ ইমান 10 ৰ পাৱাৰ মাইনাছ ইমান এনেকুৱা ধৰণৰ এইবিলাক ক্যালকুলেশনৰ জটিলতা আহি পৰে। গতিকে এই কাৰণে এটা নতুন ধাৰণা আনিছিল যে পাৰমাণবিক ভৰ অৰ্থাৎ এটমিক মাছ, এটো আচলতে আপেক্ষিক পাৰমাণবিক ভৰ, যে তুলনামূলকভাৱে ইটোৰ তুলনাত সেইটো কিমান, যে পূৰ্বতে হাইড্ৰোজেন যেটা আটাইতকৈ পাতল মৌল আছিল, হাইড্ৰোজেনৰ লগত তুলনা কৰি বাকীবিলাক মৌলৰ ভৰ কি কৰা হৈছিল যে হিচাপ কৰি উলিওৱা হৈছিল আপেক্ষিক হিচাপে। যদি এটা মৌলৰ ভৰ হাইড্ৰোজেন মৌলৰ পৰমাণুৰ ভৰ হাইড্ৰোজেন পৰমাণুৰ ভৰৰ যদি 12 গুণ, তাৰ পাৰমাণবিক ভৰটোক আমি 12 বুলি কৈছিলো, এটমিক মাছ ইউনিট বা তেনেকুৱা ধৰণৰ প্ৰকাশ কৰিছিলো। ঠিক তেনেকৈ তোমাৰ যদি এটা মৌলৰ পৰমাণুটো হাইড্ৰোজেনৰ পৰমাণুটো 16 গুণ গধুৰ, তাক আমি 16 বুলি কৈছিলো, 23 গুণ বুলি ক'লে 23 বুলি কৈছিলো। এনেকুৱা ধৰণৰ এটা তুলনামূলকভাৱে কৰা হৈছিল। কিন্তু পিছত হাইড্ৰোজেনক মূল হিচাপে লৈ পাৰমাণবিক ভৰ উলিয়ালে বিভিন্ন ধৰণৰ জটিলতাও আহি পৰে, বহুত ফ্ৰেকশন হয়, মানে ভগ্নাংশিক হয়। তাৰ পিছত এটা অন্য উপায় উলিওৱা হ'ল যে বেলেগ এটা কিবা এটা ব্যৱস্থা ল'ব পৰা যায় নেকি, এনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰাৰ পিছত কাৰ্বন পৰমাণুৰ ভৰক কি কৰা হ'ল যে এটা মানে ভিত্তি হিচাপে লোৱা হ'ল, যে কাৰ্বন পৰমাণুৰ এটাৰ ভৰৰ 12/1 কি হয় যে এটা মানে ভৰ হিচাপে লৈ এটা গোট হিচাপে লৈ একক হিচাপে লৈ অইন পৰমাণুৰ ভৰবিলাক প্ৰকাশ কৰা হৈছিল। এটোকে কোৱা হৈছিল যে কাৰ্বন পৰমাণু এটাৰ ভৰৰ 12/1 এক এটমিক মাছ ইউনিট বুলি কোৱা হৈছিল, এক পাৰমাণবিক ভৰ একক। অৱশ্যে পিছত IPAC একত্ৰিত ভৰ হিচাপে তাৰ এককটো আগতে ইয়ামিও লিখিছিলে, এটমিক মাছ ইউনিট পাৰমাণবিক ভৰ একক, আৰু আজিকালি ইউ বুলি লিখা হয়, একত্ৰিত ভৰ একক। গতিকে ইউ লিখা হয়। গতিকে আমি আজি এই ভিডিঅ'টোত বিভিন্ন মৌলৰ পাৰমাণবিক ভৰ উলোৱাৰ বিষয়ে আলোচনা কৰিম, বা বিভিন্ন মৌলৰ ভৰটো কি হ'ব, পাৰমাণবিক ভৰ কি হ'ব, এই বিষয়ে আলোচনা কৰিম। বিশেষকৈ আমাৰ যিবিলাক মৌল আমাক লাগি থাকে, যিবিলাক মৌল সঘনাই ব্যৱহাৰ হয়, সেইবিলাক মৌলৰ আমি যদি পাৰমাণবিক ভৰবিলাক জানো, তেতিয়াহ'লে সি গঠন কৰা বিভিন্ন যৌগবিলাকৰ পাৰমাণবিক ভৰ উলিয়াব পাৰোঁ। তাত মৌলবিলাকৰ ভৰৰ অনুপাত কি সেইখিনি আমি উলিয়াব পাৰোঁ। গতিকে তোমালোকে ভিডিঅ'টোত এইখিনি
পাই থাকিবা গতি পাবা গতিকে তোমালোকে নিশ্চয় ভিডিওটো চাই থাকিবা অকলহৰীয়াকৈ পৰমাণুৰ ভৰ নিৰ্ণয় কৰাটো অতি জটিল কাম হি ৰাসায়নিক সংযোগৰ বিধিসমূহ ব্যৱহাৰ কৰি সংকটিত যৌগবোৰৰ আৰু আপেক্ষিক পাৰমাণৱিক ভৰ নিৰ্ণয়ৰ বিষয়টো বিবেচনা কৰিছে বিজ্ঞানীসকলে অৰ্থাৎ যেটো এটা পৰমাণুৰ ভৰটো দিগদাৰী জটিল অতি জটিল ইমান কম ভৰ যে নিৰ্ণয় দিগদাৰী গতিকে কি হ'ল যে যৌগবিলাকৰ ভৰবিলাক উলিয়াই সিহঁতৰ এটা অণুৰ ভৰ তাৰ পিছত আকৌ তুলনা কৰি যে কি হ'ল যে আপেক্ষিকভাৱে পাৰমাণৱিক ভৰ কাৰ্বন আৰু অক্সিজেন লগ লাগি এটা যৌগ গঠন কৰিছে কাৰ্বন ডাই অক্সাইড তাতে কাৰ্বনৰ ভৰ কিমান অক্সিজেনৰ ভৰ কিমান এনেকুৱা ধৰণৰ যিবিলাক আপেক্ষিক ভৰ নিৰ্ণয় কৰি কোনটো কি অনুপাতত আছে পাৰমাণৱিক ভৰবিলাক নিৰ্ণয় কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলিছে আসলতে কি হয় যে ডেল্টনৰ যিটো পৰমাণু বা তত্ত্ব তাত এটা প্ৰতিটো মৌলৰে বিশিষ্ট ভৰৰ আছে বুলি কৈছে যে ডেল্টনৰ পৰমাণু বা তত্ত্ব মতে যে প্ৰতিটো মৌলৰে এটা নিৰ্দিষ্ট বা বিশিষ্ট ভৰ আছে এই তত্ত্বটোৱে স্থিৰানুপাত বিধিটো আমি পাইছো আগতে যে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় ভৰৰ নিৰ্দিষ্ট অনুপাতত থাকে এই স্থিৰানুপাত বিধি এই বিধি ইমান ভালদৰে ব্যাখ্যা কৰিছে যে পৰৱৰ্তী সময়ছোৱাত ৰসায়ন বিজ্ঞানীসকলক পৰমাণুৰ ভৰ নিৰ্ণয় কৰাৰ কাৰণে আগ্ৰহী কৰি তোলে অৰ্থাৎ কাৰ্বনৰ ভৰ পৰমাণুৰ ভৰনো কিমান অক্সিজেনৰ পৰমাণুৰ ভৰনো কিমান এই কথাটো জনাৰ কাৰণে বিজ্ঞানীসকল প্ৰমাণ আগ্ৰহী হৈ পৰে আৰু সেই প্ৰক্ৰিয়াৰে অন্তৰ্গত হিচাপত পিছলৈ কি হয় যে মৌলবিলাকৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা বিভিন্ন ধৰণৰ উপায়বিলাক আহি পৰে আমি এটা উদাহৰণ লওঁ যে কাৰ্বন আৰু অক্সিজেনৰ গঠিত এটা মৌল যৌগ যে কাৰ্বন ডাই অক্সাইড কাৰ্বন মনোক্সাইড এই যৌগটো আমি বিবেচনা কৰোঁ পৰীক্ষা কৰি দেখা পোৱা গৈছিল যে 3 গ্ৰাম কাৰ্বনে 4 গ্ৰাম অক্সিজেনৰ সৈতে লগ হৈ কাৰ্বন মনোক্সাইড যৌগটো গঠন কৰে অন্য কথাত ক'বলৈ গ'লে কাৰ্বনে তাৰ 3/4 গুণ ভৰৰ অক্সিজেনৰ সৈতে লগ হয় এই যেটো আপেক্ষিক অনুপাত আপেক্ষিক ভৰ কাৰ্বনৰ কিমান কাৰ্বনৰ তুলনাত কিমানখিনি অক্সিজেন যোগ হ'ল এই ধাৰণাটোৰ পিছত বিজ্ঞানীসকলক যথেষ্ট পৰিমাণে ইংগিত দিয়ে পাৰমাণৱিক ভৰ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত পূৰ্বতে কাৰ্বনৰ এটা পৰমাণুৰ ভৰক এক পাৰমাণৱিক ভৰ একক এটমিক মাছ ইউনিট শৰ্টকৈ আমি কওঁ এআমিও বুলি কওঁ হিচাপে লৈ মৌলসমূহৰ পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা এটা পদ্ধতি উলিওৱা হৈছিল পিছত তাক একত্ৰিত হৰ ইউ ৰূপত প্ৰকাশ কৰা হয় সেই হিচাপত কাৰ্বনৰ পৰমাণুৰ ভৰ হ'ব 1.0 এআমিও বা 1.0 ইউ আৰু অক্সিজেনৰ হ'বগৈ 4/3 এআমিও বা 1.33 এআমিও বা আমি শৰ্টকৈ 1.33 ইউ বুলি ক'ব পাৰোঁ কিন্তু এনে পদ্ধতিত সৰহ সংখ্যক মৌলৰ পাৰমাণৱিক ভৰ দীঘল দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলগীয়া হয় কাৰোবাৰ 1.33 কাৰোবাৰ 2.0667 এনেকুৱা ধৰণৰ কিবা কিবি আহি যাব কিন্তু আমি এই সংখ্যাবোৰ যদি পূৰ্ণ সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ বা পূৰ্ণ সংখ্যাৰ একেবাৰে ওচৰত নিকটৱৰ্তী এটা সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ তেতিয়াহ'লে সুবিধা হয় গতিকে এই প্ৰচেষ্টাটো চলি থাকিল বিজ্ঞানীসকলে প্ৰথম পৰ্যায়ত প্ৰাকৃতিকভাৱে সহজে উপলব্ধ অক্সিজেনৰ পৰমাণু এটাৰ ভৰৰ 16 একাংশক এক একক হিচাপে লৈছিল অক্সিজেনক ভেটি হিচাপে লোৱাৰ কাৰণ আছিল দুটা এক নম্বৰ অক্সিজেনে বহু সংখ্যক মৌলৰ সৈতে বিক্ৰিয়া কৰি যৌগ গঠন কৰে ইয়াত যিটো সক্ৰিয় মৌল গতিকে ই বেলেগৰ লগত সহজে বিক্ৰিয়া কৰি বিভিন্ন যৌগ গঠন কৰে গতিকে আমি তুলনামূলকভাৱে ভৰ কিমান অংশ অক্সিজেন কিমান অংশৰ অন্য এটা মৌলৰ লগত লগ লাগিল সেইটো উলিয়াৰ কাৰণে সহজ হয় গতিকে এই কাৰণে অক্সিজেনক বাছি লৈছিল দ্বিতীয়তে অক্সিজেনক যদি আমি এই যেটো 16 একাংশক যদি আমি পাৰমাণৱিক ভৰ একক হিচাপে লওঁ এই কি হয় যে বেছিভাগ মৌলৰ ভৰ পূৰ্ণ সংখ্যাত ওলায় আৰু ফ্ৰেকশন কম হয় ভগ্নাংশ কম হয় গতিকে এই পাৰমাণৱিক ভৰ এককে অধিকাংশ মৌলৰ ভৰ কি কৰিছিল খবৰসমূহ পূৰ্ণ সংখ্যাত প্ৰকাশ কৰাত সহায় কৰিছিল এনেবোৰ কাৰণতে অক্সিজেনক বিবেচনা কৰা হৈছিল কিন্তু 1961 চনত IPUSA সকলোতে গ্ৰহণযোগ্য পাৰমাণৱিক ভৰ নিৰ্ণয় কৰা এটা পদ্ধতি কৰিবলৈ কাৰ্বন 12 সমস্থানিকৰ
পাৰমাণৱিক ভৰ নিৰ্ণয় মানে পাৰমাণৱিক ভৰক প্ৰমাণ নিৰ্দেশক হিচাপে বাছি লৈছে এটা আমাৰ কাৰ্বন 12 সমস্থানিক পাৰমাণৱিক ভৰ নিৰ্ণয় কৰিবলৈ এটা প্ৰমাণ নিৰ্দেশক হিচাপে লৈছিল বাছি কাৰ্বন 12 সমস্থানিক হ'ল যে এনেকুৱা কাৰ্বন পৰমাণু যাৰ পৰমাণু কেন্দ্ৰত প্ৰটন 6টা আৰু নিউট্ৰন 6টা থাকে এটা কাৰ্বনৰ সমস্থানিক গতিকে ইয়াতে কি থাকে যে প্ৰটন 6টা পৰমাণু কেন্দ্ৰত নিউট্ৰন 6টা থাকে আৰু ইলেক্ট্ৰন 6টা থাকে কিন্তু ইলেক্ট্ৰনৰ ভৰটো যেটো নেগলিজিবল খুব কম গতিকে আমি প্ৰটন আৰু নিউট্ৰনৰ ভৰটো সাধাৰণতে ইয়াতে কি হয় যে গণ্য কৰা হয় গতিকে এই কাৰ্বন পৰমাণুটো এটা প্ৰামাণিক বা ষ্টেণ্ডাৰ্ড হিচাপে লৈ প্ৰমাণ নিৰ্দেশক হিচাপে লৈ পৰৱৰ্তী পৰ্যায়ত বিভিন্ন ধৰণৰ মৌলৰ পাৰমাণৱিক ভৰবিলাক নিৰ্ণয় কৰা হয় যেনে গতি কাৰ্বন 12 সমস্থানিক এটাৰ পৰমাণু এটাৰ 12 ভাগৰ 1 অংশৰ সমান ভৰে হৈছে এক পাৰমাণৱিক ভৰ একক গতি তাৰ কাৰণে এটা কেৱল পাৰমাণৱিক ভৰ একক নিৰ্ণয় কৰা হ'ল এটো হৈছে আপেক্ষিক পাৰমাণৱিক ভৰ গতিকে হেতু হল কি যে এটা কাৰ্বন পৰমাণুৰ যেটো ভৰ তাৰ আমি 12 ভাগৰ 1 অংশ যে পৰমাণুৰ প্ৰকৃত ভৰ যেটো তাৰে 12 ভাগৰ 1 অংশ আমি কি কৰিম এটা একক হিচাপে লম আৰু সেইটো হৈছে এক পাৰমাণৱিক ভৰ একক বুলি কোৱা হয় আৰু সকলো মৌলৰ পাৰমাণৱিক ভৰ যেটো কওঁ আমি আপেক্ষিক পাৰমাণৱিক ভৰ এই কাৰ্বন 12ৰ ভৰৰ লগত অৰ্থাৎ কাৰ্বন 12 পৰমাণুৰ ভৰটোৰ 12 ভাগৰ 1 অংশৰ লগত তুলনা কৰি নিৰ্ণয় কৰা পদ্ধতি এটা অৱলম্বন কৰা হয় আৰু আজি আমি যিবিলাক পাৰমাণৱিক ভৰ পাইছো মৌলবিলাকৰ এই গোটেইবিলাকৰ পাৰমাণৱিক ভৰটো আসলতে হৈছে কি যে কাৰ্বন 12 পৰমাণুৰ ভৰৰ 12 ভাগৰ 1 অংশৰ লগত তুলনা কৰি পোৱা যেটো সংখ্যা এটোই হৈছে ইয়াৰ পাৰমাণৱিক ভৰ এটা আপেক্ষিক ভৰ ধৰিলো এজন মানুহে বজাৰলৈ ৰঙালাও এটা কিনি বেছিবলৈ আনিছে কিন্তু কোনো দগা পাল্লা নাই ফুলাচনি নাই কইটা কি কৰিলে যে ডাঙৰ ৰঙালাওটো এজন মানুহে নিকিনেও গতি কি কৰিলে তাওটো তাক 12 ভাগ কৰিল প্ৰথমে দুভাগ কৰিলে তাৰ পৰা আকৌ ধৰিলো আজি কি হয় 4 ভাগ কৰিলে আঠিখিনি গণনা প্ৰত্যেক 4 ভাগ আকৌ তিনটা ভাগ কৰিলে এনেকৈ হয়তো 12টা ভাগ কৰি উলিয়াই গ'ল আমি ভাগকিটা নাই গৌলেও পাৰো যে ৰঙালাওৰ ভাগটো আমি যে তেওঁ বিভিন্ন ধৰণৰ মাজেৰে খালি ললে তাৰ পিছত এই 6টাৰ পৰা আনে গৈ 12টা ভাগ কৰি যেনে কি নহওক তেওঁ যদি ৰঙালাওটো 12 ভাগ কৰি ললে গতিকে 12 ভাগ কৰি লোৱাৰ পিছত কি হ'ল কোনোবাই দুই ভাগো ল'ব পাৰে সে 12 ভাগৰ এক ভাগ তেওঁ গোটেই ৰঙালাওৰ পৰা আশা কৰিছিল যে তেওঁ 120 টকা পাব গোটেই 12 ভাগ কৰাৰ লগে এক ভাগৰ দাম কিমান 10 টকা হয় কোনোবাই এটো কি হ'ব যে তেওঁ দুটা ভাগ ললে গোটেই 12 ভাগৰ 2 এটো 20 টকা ললে গতি এই যে 12 ভাগৰ লগত তুলনা কৰি তেওঁ কি কৰিলে সুবিধাজনক ভাবে তেওঁ কি কৰিলে যে ৰঙালাওৰ দামটো নিৰ্ধাৰণ কৰি লব পাৰিলে কোনোবাই 3 ভাগ ললে যদি তেওঁ 30 টকা ললে অৰ্থাৎ 12 ভাগৰ 1 অংশ 3 ভাগ মানে কি 12 ভাগৰ 1 অংশতকৈ 3 গুণ এটো দুই ভাগ আছিল মানে 12 ভাগৰ 1 অংশতকৈ 2 গুণ ঠিক তেনেকৈ আমি মৌলবিলাকৰ পাৰমাণৱিক ভৰটো তেনেকৈ এটাকৈ আমি কৰিম যে নিৰ্ণয় কৰিব পাৰিম যে কোনোটা মৌল ইহত যে কাৰ্বন 12 পৰমাণুটোৰ ভৰৰ পৰমাণুৰ এটাৰ ভৰৰ 12 ভাগৰ 1 অংশতকৈ 23 গুণ গধুৰ স্বাভাৱিকতে সেই মৌলটোৰ পাৰমাণৱিক ভৰ কিমান হ'ব যে 12 ভাগৰ 1 পূৰণ 23 অৰ্থাৎ কিমান হ'ব 23 একক আমি এটমিক মাছ ইউনিট বা 23 ইউনিট বুলি আমি ধৰি লম ঠিক তেনেকুৱা ধৰণৰ আমি বাকিবিলাক মৌলৰ ভৰবিলাক আমি নিৰ্ণয় কৰিব পাৰিম গতিকে আজিকালি আমাৰ ইউনিট ইউ হিচাপে প্ৰকাশ কৰে যদিও আমি এটো লিখিছো আগৰ হিচাপতে আহিছিলে এটো এটমিক মাছ ইউনিট গতিকে আজিকালি আমি লিখিম এইটো সেই ধৰণে আমি বিভিন্ন মৌলৰ পাৰমাণৱিক ভৰ বিশেষকৈ দৰকাৰী মৌল কিছুমানৰ পাৰমাণৱিক ভৰ কি হ'ব তোমালোকৰ বাবে উল্লেখ কৰি দিছো আমি কেইটামান দৰকাৰী মৌলৰ তোমালোকৰ কাৰণে পাৰমাণৱিক ভৰটো উল্লেখ কৰিছো যে হাইড্ৰোজেনৰ আমি 1.0 ইউ বুলি ধৰি লম ঠিক তেনেকৈ হিলিয়ামৰ 4.0 ইউ কাৰ্বনৰ 12
নাইট্ৰজেনৰ 14 ইউ অক্সিজেনৰ 16 ইউ সোডিয়ামৰ 23 ইউ মেগনেছিয়ামৰ 24.3 ইউ আমি কিন্তু ক্যালকুলেশনৰ কাৰণে 24 ইউ তো তোমালোকে মনত ৰাখিলে হ'ব এলুমিনিয়ামৰ 27 ইউ ফসফৰাছৰ 31 ইউ আৰু সালফাৰৰ হ'ল 32.1 ইউ গতে তোমালোকে এইটো মনত ৰখাৰ কাৰণে 32 কৰি ল'ব পাৰিবা বিভিন্ন ধৰণৰ ক্যালকুলেশন তোমালোকে 32 ব্যৱহাৰ কৰিব পাৰিবা তাৰ পিছত আমাৰ লো আইৰন Fe 55.9 ইউ গতিকে আমি শৰ্টকৈ আমি 56 বুলি সংক্ষেপতে জানিব পাৰিম তোমালোকে ক্যালকুলেশন ব্যৱহাৰ কৰিব পাৰিবা কপাৰ Cu 63.5 আৰু ঠিক প্লেটিনাম 195.1 ইউ আমি তুমি 195 লিখিব পাৰিবা সোণ গোল্ড Au 197 ৰূপ সিলভাৰ 107.9 ইউ গতিকে আমি 108 ইউ ধৰিব পাৰিম পাৰা Hg 200.6 ইউ গতিকে আমি 201 ধৰিব পাৰিম বেৰিয়াম 137.3 গতিকে আমি সুবিধাৰ ক্যালকুলেশনত সুবিধাৰ কাৰণে আমি 137 ইউ ধৰিব পাৰিম পলনিয়ামৰ 210.0 গতিকে আমি 210 ধৰিম আৰু ইউৰেনিয়ামৰ 238.1 ইউ গতিকে আমি ইয়াক 238 বুলি ধৰিব পাৰিম গতিকে ছাত্ৰ-ছাত্ৰীসকল আসলতে পাৰমাণবিক ভৰবিলাক গোটেইবিলাক মনত ৰাখাটো সহজ কথা নহয় তোমালোকে যিখিনি ব্যৱহাৰ কৰি থাকা গমেই পাবা তোমালোকে যেতিয়া কোৰ্সত তোমালোকে পঢ়িবা কোনকিটা মূল সাধাৰণতে আমি ব্যৱহাৰ কৰো সেই মূলকিটা অন্তত তোমালোকে ভৰখিনি কিছু তোমালোকে মনত ৰাখাটো সুবিধাজনক হ'ব তোমালোকৰ কাৰণে ধৰণৰ হাইড্ৰজেনৰ তোমালোকে মনত ৰাখিব পাৰা ঠিক তেনেকৈ বেৰিলিয়ামৰ মনত ৰাখিব পাৰা বোৰন কাৰ্বনৰ নাইট্ৰজেনৰ অক্সিজেনৰ মনত ৰাখিব পাৰা সোডিয়ামৰ মনত ৰাখিব পাৰা মেগনেছিয়াম আৰু এলুমিনিয়ামৰ মনত ৰাখিব পাৰা ফসফৰাছ সালফাৰ ঠিক তেনেকৈ ক্লোৰিনৰ তোমালোকে মনত ৰাখিব পাৰা সম্ভৱতঃ মই ক্লোৰিনটো উল্লেখ কৰা নাছিল ক্লোৰিনৰ 35.5 চাবা যদি ক্লোৰিনৰ মই উল্লেখ কৰা নাই গতিকে তোমালোকে যদি আমি ক্লোৰিনটো খুব গুৰুত্বপূৰ্ণ যে ক্লোৰিন Cl 35.5 আমি তোমালোকক পাছত আহিম বেলেগ এটা পৰ্যায়ত যে কিছুমানৰ যে পুনৰ ভগ্নাংশিক ওলাইছে তাতে আসলে জন সমস্থানিক থাকে আৰু সমস্থানিক বিলাকৰ গড় ভৰটোহে আমি একবাৰ ৰাখো সেইকাৰণে কিছুমানৰ ভগ্নাংশিক ওলাই যদিও আমি যিকোনো ক্যালকুলেশনৰ সুবিধাৰ কাৰণে আমি ওচৰৰ নিকটৱৰ্তী আমি পূৰ্ণ সংখ্যাতৰ সহায় লম তাৰ পিছত তোমালোকৰ বেৰিয়ামৰ 37.3 গতি আমি 137 ধৰিম পলনিয়ামৰ 210 ইউৰেনিয়ামৰ 238.1 অতি 238 ধৰিম আৰু ক্লোৰিনৰ ধৰি গৈছিল এটো কথাটো আমি গতিকে 35.5 ধৰিম গতিকে এইখিনি তোমালোকৰ দাবী কৰিলো তোমালোকে চাবা পটাছিয়ামৰ চাবা কেলছিয়ামৰ চাবা আমি গতিকে এইখিনি গুৰুত্বপূৰ্ণ গতিকে তোমালোকে যিমানখিনি মন ৰাখি আইৰণৰ চাবা তেনেকুৱা ধৰণৰ যিবিলাক আমাক লাগি থাকে এই যৌগবিলাক সেইবিলাকৰ ভৰবিলাক তোমালোকে জানিবলৈ বেছি ভাল হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅটো আমি শেষ কৰিবলৈ লৈছো যে পাৰমাণবিক ভৰৰ বিষয়ে তোমালোকক কিছু কথা ক'লো নিশ্চয় তোমালোক উপকৃত হৈছা যদি তোমালোকৰ কিবা মতামত থাকে জনাবা জানিবলগীয়া থাকে খবৰজা থাকে কমেন্টত লিখিবা আমি উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম এই আশাৰে আজি তোমালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ